এয়া মই বেটাৰ লগত খেলি আছিলোঁ। বেটা গা পা ধুই সাজু হৈছিলে, আজি ভেকচিন ল'বলৈ যাবলগীয়া আছিলে, 3মহীয়া ভেকচিনটো। এতিয়া আশা বাইদেউ ফোন কৰি পিনে জনাইছে যে আজি ভেকচিন নিদিয়ে, কিবা কাৰণত অহাকালিলৈ মাতিছে, গতিকে অহাকালিলৈ যাম আৰু ভেকচিন ল'বলৈ। এতিয়া বৰ্তমান মই চুলি দাঢ়িটো কাটি আহিম বুলি ভাবিছোঁ। বেটা যাম নে চুলি দাঢ়ি কাটিবলৈ? বেটা মোক কাণত ধৰিছে এতিয়া, চব চুলি দাঢ়ি কাটিবলৈ কৈছে চব। ঐ এতিয়া চুলি দাঢ়িটো কাটিবলৈ ওলাইছোঁ যাবলৈ। ভিডিঅ'টো চাই থাকিব। চুলি কাটিবলৈ ওলালোঁ এতিয়া, আৰু টাউনলৈ যাম বুলি ভাবিছিলোঁ। টাউনলৈ নাযাওঁ, ঘৰৰ ওচৰতে চেলুন এখনত চুলিটো কাটি আহিম আৰু এয়া যাবলৈ ওলাইছোঁ, খোজকাঢ়িয়ে যাম। पानी पूरी खाओ, फुसका, पानी पूरी, गोलगप्पा, और राइस मात्र 2 टका, और লগত सिंगरा 5 टका, कचरी 5 टका, चिकेन पकोड़ा 5 टका। पानी पूरी, पानी पूरी, पानी पूरी, पानी पूरी, पानी पूरी, फुसका, पानी पूरी, गरम सिंगरा, गरम सिंगरा, पानी पूरी, फुसका खावले आई जाओ राइस आप राइस पानी पूरी, फुसका, गरम सिंगरा, चिकन लॉलीपॉप और वैसे चिकन पकोड़ा गरम गरम खावले आई जाओ। এইমাত্ৰ ল'লোঁ আমি এয়া চিকেন ললিপপ, চিংৰা আৰু পানী পুৰি। এতিয়া আমি চাহ বনি আছে, চাহ লগত খাম আৰু এইবোৰ। ভালকে চাইছে গৰম লাগিছে না বেটা।